আজি ৰাতিপুৱাৰ সময়ত জলকীয়াৰ বাৰীখনৰ ভিডিঅ' এটা বনাইছোঁ। জলকীয়াৰ কলিবোৰ আহিছে, অলপ সোনকালে আহিছে। সোনকালে মানে এতিয়া ফাগুন মাহ, বৰষুণ যাক পালে অলপ দিনৰ আগতে। যিহেতু ড্ৰিপ ইৰিগেশ্যনো কৰা আছে মোৰ, খৰালি নহ'লে পানীৰ কাৰণে যথেষ্ট অসুবিধা হয় আৰু গছবোৰ পানী নেপালে নেবাঢ়ে। আগতীয়াকৈ কলি আহিছে। আজি যিহেতু মাৰ্চ সোমাইছেহে, এপ্ৰিল মাহতে প্ৰডাকশ্যন আৰম্ভ হ'ব। মই যিহেতু অলপ আগতীয়াকৈ কৰোঁ খেতিটো, সেইকাৰণে সোনকালে পাওঁ জলকীয়াখিনি। আগতীয়াকৈ কৰিলে সুবিধাও আছে, অসুবিধাও আছে। অসুবিধা হৈছে, আগতীয়া কৰিলে যথেষ্ট বেমাৰ আজাৰ আৰু পোক পৰুৱাই আক্ৰমণ কৰে জলকীয়া বাৰীখনত। যদি সেইখিনি আপোনালোকে নিৰাময় কৰিব পাৰে, তেতিয়াহ'লে কৰিলে ভাল। আৰু সুবিধা হৈছে, সোনকালে ওলালে মানে দামটো বেছি পোৱা যায় বজাৰত। বিহুৰ সময়ত যথেষ্ট দাম থাকে ভোট জলকীয়াৰ, বা বিহুৰ পিছতো থাকে। এপ্ৰিল মাহত ভাল দাম পোৱা যায়। এইটো নহয় যে অকল এপ্ৰিলতে ভাল দাম পোৱা যায়, গোটেই বছৰটোৱে থাকে ভোট জলকীয়াৰ ভাল দাম এটা, কিন্তু সোনকালে যথেষ্ট বেছি দাম এটা থাকে বিহুৰ সময়ত, বিশেষকৈ বহাগ বিহুৰ সময়ত। এইবোৰ চ'ত মাহতে ছিঙিব পৰা হ'ব ডাঙৰবোৰ।